हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल मो अन्य एटी भिडिओले आपनालोকক সকলোকে স্বাগতম জনাইছো যাবলৈ ওলাইছো পাৰ্লাৰলে ছমাহৰ আগতে মই চুলি ষ্ট্ৰেট কৰিছিলো হেখিনি আকৌ নতুনকে ওলাখিনি আকৌ বেকা বেকি হয় মানে ওলাইছে গতিকে আজি এই ওপৰখিনি ঠিক কৰি আহুগে আমাৰ ঘৰলে আহিছিলে তাকি আমি এবছৰ মানৰ পিছত লগ পাইছো এতিয়া ভাল লাগিছে হলো ঘুসাটো মান দিব বেয়া লাগিছে কাৰণে তাৰ পিছত আমি লগ পাম আৰু বাকি এজনী মৌসুমী প্লাস মৌসুমী যদি গৈ আছে আমিও গৈ আছো লগ পাই আজি বহুত বেছি ভাল লাগিলে আমি বহুত দিনৰ পিছত লগ পাইছো তাই কৈছো আজি আমাৰ ঘৰলে বল কিন্তু তাই নাযায় আৰু অলপ দিনৰ পিছত যাম বুলি কৈছে ভনিকৰ লগত তেন্তে যাম অলপ মই খোজে মানুহজনী মানে মই আধাটো কাঢ়ি গৈছো টেঙা দিয়া নাই কথাটো কৈছো মই মানে আধাটো মোক কাট খাই গৈছে যেটো কাৰণে টেঙা দিছে টেঙা লগতে মই ক'ব পাহৰি গৈছিলো লগতে মাও আহিছে আজি মোৰ লগত পাৰ্লাৰত বহি বহি মাৰ অৱস্থা বেয়া একদম এয়া বোকাখাটৰ কাকগোখাইনী থান পাইছোহি আমি বৰ্তমান এফালে টাউনলৈ যায় আৰু এফালে আমাৰ ঘৰলৈ যায় অ' গাইজ ঘৰ আহি পাই গ'লোহি এতিয়া এয়া আমাৰ জেক চক জেক এইটো কি হ'ল যাবলৈ ঘৰলৈ আহিলোঁ আকৌ যাবলৈ ওলাইছোঁ দোকানলৈ যিহে মহ হৈছে নহয় মহ মৰা ধূপ আনিব পাহৰিলোঁ গতিকে মাক কৈছোঁ বোলে ধূপ লৈ আহোঁ গতিকে এতিয়া যাবলৈ ওলাইছোঁ দোকানলৈ দেখিছে হাত চক কালি মেহেন্দি লগাইছিলোঁ চুলিত আৰু এতিয়া কওকচোন মোৰ লুকটো কেনেকুৱা লাগিছে বাৰু কেনেকুৱা লাগিছে আহিছে আমি ক'লে যাওঁ দোকানলৈ কেলে যাওঁ মানে আমাৰ ইয়াত মহ ধেৰ হৈছে মহ মৰা ধূপ আনিবলৈ যাওঁ নতুন নতুন ব্লগিং কৰিবলৈ শিকিছোঁতো অলপ মানে উল্টা পুল্টা হৈ যায় দিগদাৰ হৈছে আপোনালোকে সেইখিনি অলপ মাফ কৰি দিব আৰু গৈ আছোঁ এতিয়া আমি